हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভালে আছে আজি মই নতুন এটা ৰেচিপি ভিডিও লৈ আপোনালোকৰ আগলৈ আহিছো আশা কৰিছো আপোনালোক সকলোৱে মোৰ ভিডিওটো শেষলৈকে চাব আজি বনাই আছো গাহৰি মাংস এই ওপৰতে নিমখ হালধি দি দিয়া হৈছে একো মছলা ইউজ কৰা নাই অকল পিয়াজ আদা নহৰু দিয়ে বনোৱা হৈছে মাংস আজি এতিয়া পিয়াজ দি দিছো এটা পিয়াজ মই কাটিবলৈ থাকিয়ে গৈছিলে এতিয়া আদা নহৰু থেতেলি লৈ আদা নহৰু ওপৰতে দি দিয়া হৈছে এতিয়া পকা জলকীয়া দুটা ওপৰতে দি দিছো জলকীয়াকিটা নফলাকে দিছো এতিয়া ওপৰত সয়া সস 1 চামুচ দি দিয়া হৈছে আজি মোৰ ভিডিওটো চাই সকলোৱে যদি ভাল পায় মোৰ ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পুনৰবাৰ আকৌ নতুন এটা ভিডিওত লগ পাম আজিলৈ আহো বাই